তো হে বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল নীল আকাশ আৰু কুসুম কৈলাশ আমাৰ অসমত কিমান পপুলাৰ আপোনালোকে সকলোৱে জানে, কিন্তু বন্ধুসকল আপোনালোকে জানেনে ইহঁত দুটাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কোন আৰু কাৰ কিমান বয়স আৰু কাৰ কিমান ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে আৰু ইহঁত দুটা ইউটিউব চেনেলত কাৰ কিমান ছাবস্ক্ৰাইবাৰ, এনেকুৱা ধৰণৰ কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি আপুনিও জানিব বিচাৰে নীল আকাশ আৰু কুসুম কৈলাশ ইহঁত দুটাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় কোন, তেনেহ'লে এই ভিডিঅ'টোক এটা লাইক কৰি ভিডিঅ'টো শেষলৈকে চাব। চ' লেটছ গেট ষ্টাৰ্টেড। বন্ধুসকল নীল আকাশ দাৰ অৰিজিনেল নামটো হৈছে সঞ্জয় দাস আৰু এখেতৰ জন্ম হৈছিল 15 নৱেম্বৰ 1991 চনত আৰু এখেতৰ বয়স হৈছে 32 বছৰ। আকৌ বন্ধুসকল কুসুম কৈলাশৰ জন্ম হৈছিল 1 এপ্ৰিল 1981 চনত আৰু এখেতৰ বয়স হৈছে 42 বছৰ। বন্ধুসকল নীল আকাশ দাৰ চেনেলটোৰ নাম হৈছে নীল আকাশ দাস আৰু এখেতৰ চেনেলটোত 12.7 লাখ ছাবস্ক্ৰাইবাৰ আছে। আকৌ বন্ধুসকল কুসুম কৈলাশ দাৰ চেনেলটোৰ নাম হৈছে কুসুম কৈলাশ ৱৰ্ল্ড আৰু এখেতৰ চেনেলত 8.43 লাখ ছাবস্ক্ৰাইবাৰ আছে। বন্ধুসকল নীল আকাশ দাৰ মষ্ট পপুলাৰ সং কেইটা হৈছে চেনিমাই, অ শকুন্তলা, পখিলা, কাঞ্চি ইত্যাদি। আকৌ বন্ধুসকল কুসুম কৈলাশ দাৰ পপুলাৰ সং কেইটা হৈছে অ চেং, বুকা, মন মইনা, কাবাডু ডেন্স ইত্যাদি। বন্ধুসকল নীল দাৰ ইনষ্টাগ্ৰামত 265 লাখ ফলোৱাৰ্ছ আছে। আকৌ বন্ধুসকল কুসুম দাৰ ইনষ্টাগ্ৰামত 36,000 প্লাছ ফলোৱাৰ্ছ আছে। তো বন্ধুসকল এতিয়া আপোনালোকে গম পালেই জানো আটাইতকৈ জনপ্ৰিয় কোন। বন্ধুসকল মোৰ ফালৰ পৰা ক'বলৈ গ'লে দুটাই মোৰ জনপ্ৰিয় আৰু দুটাই মোৰ ফেভৰেট ছিংগাৰ। তো বন্ধুসকল এতিয়া আপোনালোকে আপোনালোকৰ নিজৰ অপিনিয়নবোৰ কমেণ্টত জনাওক। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল। মই আশা কৰোঁ এই ভিডিঅ' চাই আপোনালোকৰ বহুতো ভাল লাগিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অল কৰি থ'ব। তো থেংকছ ফৰ ৱাচিং, জয় অসম, বাই বাই।